নমস্কাৰ বন্ধু বান্ধৱীসকল এতিয়া আজিতো টাইম 9টা বাজিলে ৰাতি হ'ল আজি আমি হঠাৎ এটা পাৰ্টিৰ প্ৰগ্ৰেম বনালোঁ আৰু এতিয়া পাৰ্টি খাবলৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া চাওক আমাৰ ঘৰৰ মুখত পাৰ্টি খাবলৈ যোৱা ৰাইজ ৰেডি এতিয়া আমি যাম পাৰ্টি খাবলৈ আৰু আজি ক'ত পাৰ্টি খাওঁ আৰু পাৰ্টিত আমি কি খাওঁ সেইখিনি আপোনালোকক দেখুৱাম সাধাৰণতে জয়পুৰত মানে ভেজ হোটেল বেছি নন ভেজ খাবলৈ পোৱাটো বহুতেই দিগদাৰ কিন্তু আজি আমি যাম নন ভেজ হোটেলত খাবলৈ তেতিয়াহ'লে ব'লক ডাইৰেক্ট হোটেলত লগ কৰিম আৰু আপোনালোকক আমি গোটেইখিনি দেখুৱাম बेबी इधर देखो हम लोग पार्टी जा रहे हैं देखो मेरा फेस लिया कि नहीं बस बेबी तक ही छोड़ दिया क्या चाह আমি হোটেললৈ গৈ আছোঁ গৈ থাকোঁতে মই ভাবিছোঁ আপোনালোকক এটা বস্তু দেখুৱাওঁ আমাৰ এতিয়া অসমত কিমান গৰম পৰিছে দেখিছেনে নাই এতিয়া জয়পুৰতকৈ অসমত গৰম বেছি এতিয়া আপোনালোকে যদি গুৱাহাটী আৰু জয়পুৰক কম্পেয়াৰ কৰে তেতিয়াহ'লে আপোনালোকে দেখি পাব যে জয়পুৰত এতিয়া চাওক যদি বাহিৰলৈ আপোনালোকে চালে দেখিব এতিয়া জয়পুৰ টাউনত কিমানবিলাক গছ ৰুই থৈছে আৰু এতিয়া আমি আহি পাই গ'লোহি আৰু হোটেলখনৰ নাম হ'ল ড্ৰাউট আৰু হোটেলখন খুব ধুনীয়া হয় তাৰ ডেকৰেশ্যনবিলাক মই আপোনালোকক দেখাইছোঁ চাওক এয়া ওপৰৰ ফালে মাটিৰ কলহবিলাক যে আছে কলহবিলাক দি ধুনীয়াকৈ ডেকৰেশ্যন কৰি থৈছে আৰু তাতে লাইটিঙো কৰি থৈছে এয়া চাওক মই আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া ডেকৰেশ্যন কৰিছে ওপৰটো একদম লুকটো দেখিছে নাই একদম বেলেগ আৰু আন্টি আজি প্ৰথম চুইজাৰ পিন্ধিছে শাৰী পিন্ধে আৰু জয়পুৰলৈ আহি এতিয়া প্ৰথম পিন্ধিছে আজি একদম দেখিবলৈ বেলেগ লাগিছে আৰু এতিয়া আমি আহি পাই গ'লোহি ইয়াত আৰু এইখন এখন ধুনীয়াকৈ মিৰৰ লগাই থৈছে আৰু আজি মই পিন্ধি আহিছোঁ এটা নতুন ড্ৰেছ এইটো আজিকালি কিবা ওলাইছে বোলে আলিয়া কাট এইটো বোলে ডিজাইন আলিয়া কাট গতিকে এইযোৰ মই নতুনকৈ লৈছিলোঁ আৰু আজি পিন্ধি আহিছোঁ চুইজাৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে ক'ব এতিয়া আমি লিফ্টৰ ভিতৰত এইজনী অলকা আৰু এয়া আন্টি আৰু এয়া মই এতিয়া ওপৰলৈ গৈ আছোঁ ফ'ৰ্থ ফ্ল'ৰলৈ আৰু এতিয়া আমি আহি ফ'ৰ্থ ফ্ল'ৰ পাই গ'লোহি আৰু ফ'ৰ্থ ফ্ল'ৰৰ ডেকৰেশ্যন দেখাওঁ আপোনালোকক চাওক ইয়াত এটা ধুনীয়া চুইমিং পুল বনাই থৈছে আৰু লাইটিং কৰি থৈছে গতিকে পানীখিনি ইমান ধুনীয়া নীলা দেখা পাইছে আৰু তাৰ কিনাৰতে এনেকৈ খাবৰ কাৰণেও ব্যৱস্থা কৰি ৰাখিছে এয়া চাওক আৰু ইয়াৰ পৰা জয়পুৰ চহৰখনৰ ভিউটো খুব ধুনীয়া দেখা গৈছে কিন্তু আমি আজি ইয়াত নাখাওঁ আমি এতিয়া যাম ওপৰলৈ মানে আমি আজি যাম ৰুফটপত আৰু ৰুফটপতে আমি আমাৰ আজি ডিনাৰ কৰিম আৰু ৰুফটপৰ পৰাও এতিয়া মই আপোনালোকক জয়পুৰ চিটিখন দেখাইছোঁ চাওক চাৰিওফালে চাওকচোন ইমান ধুনীয়া ইমান মনোমোহা লাগিছে যিহেতু জয়পুৰত এতিয়া বহুত গৰম পৰিছে গতিকে আইজনী আহি পুৰা কুলাৰৰ মুখত বহি ল'লেহি আৰু আমাৰ বাকী ৰাইজসকল এইফালে ফটো মৰাত ব্যস্ত হৈ আছে এয়া চাওক बेबी का पहला पार्टी है आज बेबी का पापा का प्रमोशन का पहला पार्टी है आज इधर देखो जनी सब আৰু মই এতিয়া ৰুফটপৰ পৰা আপোনালোকক গোটেই জয়পুৰ চহৰখনৰ ভিউটো দেখাইছোঁ চাওক কিমান ধুনীয়া লাগিছে কিমান মস্ত ভিউ হয় আৰু এইটো হ'ল ৰুফটপটো আমি য'ত এতিয়া মানে ডিনাৰ কৰিম আৰু এইফালে ইয়াত সৰু সৰু টেবুলবিলাক লগাই থৈছে আৰু তাতে সৰু সৰু লাইট দি থৈছে মানে পুৰা ফুল লাইট নাই কম লাইট দিয়া আছে আৰু এতিয়া আমি খানাৰ অৰ্ডাৰ দিছোঁ খানা এতিয়ালৈকে অহা নাই আৰু বেবী এইফালে খেলাত ব্যস্ত হৈ আছে টেবুলৰ ওপৰত বহি লৈ चीज बॉल आया है चीज बॉल पानी खुजी बाबू चीज भी आया है किसने ফাইনেলি আমাৰ এতিয়া খানা আহি গ'ল আৰু ৰাইজে অলৰেডি খাবলৈ আৰম্ভ কৰি দিছে কাৰণ আমি আহোঁতে যথেষ্ট দেৰি হৈছিলে গতিকে চবৰে যথেষ্ট ভোক লাগিছে আৰু আজি আমি অৰ্ডাৰ কৰিছিলোঁ নান ৰুটি আৰু চিকেন পোলাও ভেজ পোলাও লগত আছিলে চিকেনৰ এটা আইটেম পনীৰৰ এটা আইটেম ফিছৰ এটা আইটেম আৰু আছিলে লগত মাছৰুমৰ আইটেম গতিকে এতিয়া চাওক আমি গোটেইবিলাক খোৱাত ব্যস্ত আৰু এতিয়া ৰাতি 12টা বাজিবলৈ হ'ল আৰু আমি এতিয়া খাই বৈ লাহে লাহে তললৈ নামি আহিছোঁ ঘৰলৈ যাবৰ কাৰণে আপোনালোকৰ মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্টত জনাব